নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, শিক্ষাশ্ৰী পৰ্টেলত যি আমাৰ গ্ৰেজুৱেট অথবা পোষ্ট গ্ৰেজুৱেট যি ডিগ্ৰী আছে তাক কেনেদৰে আপোনালোকে আপডেট কৰিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে আপোনালোকে শিক্ষাশ্ৰী পৰ্টেলত গৈ স্কুলৰ ইউজাৰ আই ডি আৰু পাছৱৰ্ড দি লগ ইন কৰি ল'ব। তাৰপিছতে বাওঁ চাইডে আপোনালোকে দেখিছে তিনিটা ডট আছে যে ডাছবৰ্ড, তাত আপোনালোকে ক্লিক কৰিব। আপোনালোকে দেখিছে টিচাৰ এণ্ড ষ্টাফ, তাত আপোনালোকে ক্লিক কৰিব। তাত দেখিছে আপোনালোকে টিচাৰ এণ্ড ষ্টাফ লিষ্টিং, সেইটো ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ নামটোৰ সোঁ চাইডলৈ অলপ মন কৰিব। দেখিছে আপোনালোকে চাগে চিলেক্ট একশ্যন বুলি অপশ্যনটো আছে, তাত ক্লিক কৰিব। তাত এডিট অপশ্যনটো যোনটো আছে যে তাত ক্লিক কৰিব। তাৰপিছতে আপোনালোকে কোৱালিফিকেশ্যন বুলি যিটো অপশ্যন আছে তাত ক্লিক কৰিব। দেখিছে আপোনালোকে। তাৰপিছত আপোনালোকে এড একাডেমিক কোৱালিফিকেশ্যন এড অপশ্যনটো ক্লিক কৰিব। তাৰপিছত আপোনালোকে এড একাডেমিক কোৱালিফিকেশ্যন গ্ৰেজুৱেট নে পোষ্ট গ্ৰেজুৱেট, মোড অফ এডুকেশ্যন, স্কুল কলেজ, মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন, বৰ্ড, ইয়াৰ অফ পাছিং, টোটেল মাৰ্কছ অফ 10, পাৰ্চেণ্টেজ, এই সকলোখিনি আপোনালোকে ভৰাব। সকলোখিনি পুট কৰি লোৱাৰ পিছত আপোনালোকে ছেভ কৰি ল'ব। ছেভ কৰি কেনে নেক্সট কৰি দিব। পুনৰ নেক্সট কৰিব আপোনালোকে। আপডেট বুলি অপশ্যনটো আছে, আপডেটটোত ক্লিক কৰিব। কৰা কামখিনি আমি এপ্ৰুভ কৰিব লাগিব। এপ্ৰুভ কেনেকৈ কৰিম চাব। আকৌ পুনৰ ডাছবৰ্ডত যাব, ডাছবৰ্ডত গৈ টিচাৰ এণ্ড ষ্টাফত যাব, তাৰ তললৈ অলপ স্ক্ৰল কৰিব। ষ্টাফ এডিট এপ্ৰুভেলছ, সেইটোত ক্লিক কৰিব। তাৰপিছত আপোনালোকে সোঁফাললৈ মন কৰিব, তাত দেখি গৈছে এপ্ৰুভ কৰিব লাগিব। ইয়াত এপ্ৰুভ আপোনালোকে কৰি দিব। এপ্ৰুভ কৰি দিব আকৌ। তাৰপিছত ছাবমিট হৈ যাব। ঠিক একেদৰে আপোনালোকে পোষ্ট গ্ৰেজুৱেট যি আপোনালোকৰ ডিগ্ৰী আছে সেই ডিগ্ৰীও এনেদৰে আপোনালোকে আপডেট কৰিব লাগিব আৰু আপডেট কৰি আপোনালোকে এপ্ৰুভ কৰি দিব লাগিব। ভিডিঅ'টো যদি চাই ভাল পালে আপোনালোকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।